বুজানে কি আছো আটৰ ঘৰৰ নেওতা কেনেদৰে সহজতে মনত ৰাখিব পাৰি তো তাৰ কাৰণে আমি লিখিলো আটৰ ঘৰ 8 পূৰণ 1 সমান সমান আৰু লিখিলো 8 পূৰণ 2 সমান সমান 8 পূৰণ 3 সমান সমান 8 পূৰণ 4 সমান সমান 8 পূৰণ 5 সমান সমান 8 পূৰণ 6 সমান সমান কিমান হয় 8 পূৰণ 7 8 পূৰণ 8 সমান সমান 8 পূৰণ 9 সমান সমান 8 পূৰণ 10 সমান সমান তো আজিৰ ট্ৰিকটো আজিৰ এই কৌশলটো জানাৰ পিছত তোমালোকে কেতিয়াও আৰু আটৰ ঘৰ নিলিখাকৈ থাকিব নোৱাৰা মানে আটৰ ঘৰ তোমালোকৰ মনত থাকিব বুজিছানে পাহৰিব খুজিলেও পাহৰি নোযোৱা এনেকা হ'ব তোমালোকে আজি আটৰ ঘৰ শিকাৰ পিছত তো বলা আমি আটৰ ঘৰটো কেনেদৰে লিখিব লাগে চোৱা তুমি তলৰ পৰা ওপৰলৈকে যাব পাৰা বা ওপৰলৈকে তললৈ আহিব পাৰা তলৰ পৰা যদি যাও আমি এনেদৰে লিখিব পাৰো শূন্য প্ৰথমতে লিখিলো কি লিখিম শূন্য 2 4 6 8 আকৌ লিখিম শূন্য 2 4 6 8 বা আমি ওপৰৰ পৰা লিখি আহিব পাৰো ওপৰৰ পৰা লিখিলে আমি 8 6 4 2 লিখিম আকৌ শূন্য 8 6 4 2 শূন্য এনেকে লিখিম ওপৰৰ পৰা লিখিলে 8 6 4 2 শূন্য 8 6 4 2 শূন্য তলৰ পৰা যদি যাও আমি কেনেকে লিখিম শূন্য 2 4 6 8 আকৌ শূন্য 2 4 6 8 এটা হলে তো কেলে লিখা তাৰ পিছত আমি কি লিখিম ইয়াত লিখিম আমি শূন্য কি লিখিম শূন্য 1 2 3 4 দুটা লিখিম এটো মনত ৰাখিব লাগিব 4 কেকে লিখিব লাগিব পিছে পিছে এটো 4 তাৰ পিছতটো আমি 4 লিখিব লাগিব তাৰ পিছত বিলাক 5 6 8 8 এটা কি হৈ গ'ল কি হৈ গ'ল আটৰ ঘৰ হৈছে নাই 8 1 গুণ 8 2 গুণ 8 3 গুণ 8 4 গুণ 8 5 গুণ 8 6 গুণ 8 5 গুণ 56 96 8 গুণ 56 8 গুণ 56 8 গুণ 64 8 9 গুণ 72 8 10 গুণ 80 বুঝিব পাৰিছা না তোমালোকে লিখিব লাগে বুঝিব পাৰিছা আৰু একবাৰ মই মুছি আৰু একবাৰ মই দেখাই দিছো যাতে আকৌ তোমালোকৰ মনত থাকে কেনেকৈ লিখিব লাগিব আৰু একবাৰ তোমালোক তো চোৱা কেনেদৰে আমি আটৰ ঘৰ সহজতে মনত ৰাখিব পাৰো আটৰ এক গুণ 8 আমি কেনেকৈ লিখিম কেনেদৰে লিখিম যে প্ৰথমতে ইয়াৰ ওপৰৰ পৰা এবাৰ লিখি লও তলৰ পৰা লিখিলে এবাৰ ওপৰৰ পৰা লিখিলে প্ৰথমতে কি লিখিব লাগিব 8 তাৰ পিছত কি লিখিব লাগিব 6 তাৰ পিছত কি লিখিব লাগিব 4 তাৰ পিছত কি লিখিব লাগিব 2 তাৰ পিছত 0 আকৌ 8 6 4 2 0 তাৰ পিছত কি লিখিম ইয়াতে 0 1 2 3 4 4 দুইবাৰ লিখিম কৈছো 4 4 তাৰ পিছত 5 6 8 8 গতিকে আটটা কৰি এটা দিয়া গতিকে আমাৰ আটৰ ঘৰ হৈ গ'ল আটৰ এক গুণ 8 2 গুণ